নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সুকন্যা আজি আপোনালোকলৈ লৈ আহিছোঁ চিকেনৰ এটি সুস্বাদু ৰেচিপি। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। তেন্তে বলক ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথমে মই চিকেনখিনি মেৰিনেট কৰি ল'ম। তাৰ বাবে এবাটি গাখীৰত নেমু চেপি লৈছোঁ, অলপ নিমখ লৈছোঁ, ধনিয়া গুড়ি অলপ লৈছোঁ আৰু আদা নহৰু পেষ্ট অলপ লৈছোঁ। এইখিনি মই এতিয়া এঘণ্টাৰ বাবে ৰাখি থ'ম। মই ইয়াত আধা বাটি ৰাইচ ব্ৰেন অইল লৈছোঁ, 4টা পিঁয়াজ কাটি লৈছোঁ, হালধি গুড়ি লৈছোঁ, টমেটো চচ লৈছোঁ, গাখীৰ আধা গিলাচ, কেইটামান কাজু আৰু অলপ ঘি।
এয়া আমাৰ চিকেন ডিল পচন্দ ৰেচিপি ৰেডি হৈ গ'ল। যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।